আজি তেলি কচুৰ লগত খৰিচা দি গাহৰি মাংস খাওঁ আহক। এয়া তেল দি পিঁয়াজখিনি মই ভাজি লৈছোঁ। তাৰ পাছতে আলু লৈছোঁ 3টা, ডাঙৰ ডাঙৰকৈ এনেকৈ ফালি ল'ম আলুকেইটা। তাৰ পাছতে এয়া পিঁয়াজ ৰঙচুৱা হোৱাকৈ ভাজিছোঁ। তাৰ পাছতে নিমখ হালধি মই তেলতে দি দিছোঁ আৰু সদায় মাংস বনালে মই দিয়ে দিওঁ তাতে। তাৰ পাছতে মাংসখিনি মেৰিনেট কৰি থোৱা আছিলে, এতিয়া মই তেলতে মাংসখিনিও দি দিলোঁ। তাৰ পাছতে এয়া দেখিছেনে গাহৰি মছলা আনি থোৱা আছিলে, গাহৰি মছলা দিম এতিয়া। পিঁয়াজৰ লগতে মই আদা ৰচুনখিনিও দিলোঁ, সেয়া ইয়াতে ভিডিঅ' আকাৰত দেখুওৱা নহ'ল। তাৰ পাছতে এয়া মই মাংসখিনি অলপ ভাজি লৈছোঁ। যেতিয়ালৈকে মাংসৰ পৰা তেল নোলায় তেতিয়ালৈকে মই এনেদৰে ভাজি থাকিম। এয়া দেখিছেনে কি ধুনীয়া হৈছে। তাৰ পাছতে এয়া আলু কিডোখৰ দি দিছোঁ। যেতিয়া মাংসটো আধা ভজা হ'ল তেতিয়া মই আলু কিটুকুৰা দি দিছোঁ, নহ'লে আলু নিসিজিব যে। তাৰপিছতে এয়া জলকীয়া লৈছোঁ। জলকীয়াকেইটা মই এনেকৈ তেল অকণমান ছাইড কৰি তাতে মই জলকীয়াকেইটা দি দিম। অকণমান জ্বলা হ'লেহে ভাল লাগে নহ'লে মাংস খাবলৈ। তাৰ পাছতে এয়া কণ বিলাহী ঘৰৰে আছিলে, এইকেইটা দিছোঁ। এইকেইটা মই কি কাৰণে দিছোঁ জানেনে? কালাৰটো অকণমান যাতে ভাল হয় সেইটো কাৰণে মই দিছোঁ। এনেদৰে ঢাকন দি ভাজি আছোঁ। যেতিয়া আলু অলপ আধা সিজিব তেতিয়া মই এয়া কাটি লৈছিলোঁ তেলি কচু, এডলীয়া কচু বুলিও কয় কিছুমানে, সেয়া মই দি দিম এতিয়া। এইবিধ কচু বাৰু আপোনালোকে খাই পাইছেনে? কোনে কোনে খাই পাইছে জনাবচোন। মই দি দিছোঁ এয়া তেলি কচু। খাবলৈ কিন্তু বহুত তেলি, নামটোৱে দেখিছেনে তেলি কচু, খাবলৈ বহুত তেলি হয়। ক'লা কচু নিচিনাই খাবলৈ। ক'লা কচুটো যথেষ্ট তেলি নহয়নে বাৰু আমাৰ, সেইটো সহজতে পোৱাও যায়। এয়া হৈছে খৰিচা, এয়া অৰুণাচলৰ পৰা অনা খৰিচা দেই। এইটো কাকবাঁহৰ খৰিচা হয়, বহুত চেণ্ট ইয়াৰ, মানে আমাৰ ইয়াৰ খৰিচাখিনিৰ নিচিনা নহয়, বহুত একদম চেণ্টটো অকণমান উগ্ৰ হয়। মই এয়া 2 চামুচ দি দিছোঁ চামুচেৰে, কাৰণ বেছিকৈ দিলে টেঙা হৈ যাব মাংসখিনি, খাবলৈ তেতিয়া টেষ্টটো বেলেগ হৈ যাবগৈ। সেইকাৰণে মই 2 চামুচ দিছোঁ, যাতে খৰিচাৰ গোন্ধটো থাকে আৰু খৰিচাৰ টেষ্টটো অলপ আহে। এনেদৰে লৰাই লৰাই মই ভাজি থাকিম। তাৰ পৰা এয়া গৰম পানী লৈছোঁ। এবাটি লৈছিলোঁ কিন্তু এবাটি নিদিলোঁ, মই আধা বাটিয়ে দিছোঁ, আধা বাটি থৈ দিলোঁ। এনেদৰে পানীখিনি দিয়াৰ পিছতো অলপ দেৰি লৰাই থাকিম, এনেকৈ উতলাই লৰাই থাকিম মাংসখিনি। এয়া দেখিছেনে ধুনীয়াকৈ উতল আহিছে। তাৰ পাছতে মাজে মাজে ঢাকনো দি লৈছোঁ, ঢাকোন দিছোঁ, এবাৰ আঁতৰাইছোঁ, এনেকৈয়ে ভাজি আছোঁ। তাৰপিছতে এয়া পানীখিনি শুকাই গ'ল, এয়া মাংস সিজিলে ধুনীয়াকৈ, দেখিছেনে কচু সিজিলে, মাংস সিজিলে, খৰিচাও ধুনীয়াকৈ মিলি গ'ল। খুব ধুনীয়া হৈছিলে খাবলৈ, বহুত টেষ্টি হয়। আপোনালোকে এনেদৰে বনাই খাই চাবচোন। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। এনেদৰে খালে মানে আৰু মানে বেলেগ ধৰণে খাবলৈ মন নাযাব আৰু, ইমানেই ধুনীয়া টেষ্টি হয়। তাৰ পাছতে মই গেছটো অফ কৰি ল'লোঁ, লৈ পেলাই এয়া ভাত বাঢ়ি ল'লোঁ দেই। আজি মাছো আছিলে, তাৰপিছতে বেঙেনা পিটিকাও